হে গাইস উল্লো দে আজিও উল্লো শিকার করবে এইটো লাকি এইটো সৰু চাইকেল চলাই আছে আজি আমাৰ শিকার শব্দ নাই তাতে ভাই তাতে মুকল পথাৰত গাছৰ তলত আজি ঠিক নাই গাইস খেতি কৰা মানুহৰ লগত ভাতো খাই দিব পাৰো ভাত চাত আনলি দিলি খাম নে কি নেদি নাখাওঁ দেখ জাগাল পাই আছো আপোনাৰ লগত জাগাত যাই কিনে এই যাই আছো ৰ'বক চাইকেল লৈ যাই আছো এই গাইছ এই ইয়াতে দুকিল মোক নুমাই থৈ গৈছি দু এই সেই এটা দেখছি নাই চাক না কি ভিউ মজা ভিউ চাক কি ধুনীয়া ঠাণ্ডা বতাহ এনেকুৱা নতুনকৈ খেতি কৰিছি না কিবা চাই ভাল লাগছি এই দূৰ দূৰণিত গেলি দেখছি নাই পুৰা আৰু আপোনাৰ লগত চট এটা দেখোন ৰ'ব বুকুৱে বুকুৱে খাবতি চেনেহা চেনেহী জুৰিয়া মৰমৰে ধেমালি প্ৰণয়ে প্ৰণয়ৰে লৈ হৈ তেজে তেজে ক্ষীৰে ক্ষীৰে বৈ মিলি যাম চিৰ জীৱনলৈ এই গাইছ যাত্ৰা কৰিলোঁ দিয়ক এই চাক এইটো ফাৰ্ষ্ট যাত্ৰা আজি ইয়াতে কইল পৰা দেখা নাই পুৰা কইল পৰা দেখছি নাই ভালকৈ ৰবি কিন্তু গুচি যাব চাবি যাবা নিদিবি বাপা কষ্টকৈ আনিছোঁ এনেই জানি লৈছোঁ তাক মই জানা নাই এই মস্ত ফুলটো পাতি দিছিলোঁ খা দাউৰ মাৰছি খাবা এৰি কম চম খাই হয়নে নহয় দাউৰ কি মাৰিব লাগে দাউৰছি দেই এনেকৈ হ'লে কেনেকৈ হ'ব এনেকৈ মাছ নাই হে তোপ লগো এটা এই সি বহৰি গোটাই য'তেই ভাঙি আছে তাৰ য'ত ভাঙাই হোৱা নাই ঐ নাটখাত আছে এই চাক নাই এই জংঘালত আছোঁ এই জংঘালত দেখছি না এনেকুৱা এই জেগাত আছোঁ ইয়াতে কিন্তু মেইন মানুহ অলপে কিন্তু কি জানে নাই গম পাইছোঁ যদি পাইছি নকওঁ আৰু মাল ঠিক আছে ইয়াতে এই গাইজ অলপ চায়াত আছোঁ এই মোৰ বৰশীডাল তাতে পাতি থৈ আহিছোঁ আৰু এই সি মেটকা চাফা কৰি আছে অলপমান মাছৰ কাৰণে মানে ইয়াতে মেটকা বহুত সেইকাৰণে লগে লগেতো যাত্ৰাটো দিছোঁ আপোনালোকে দেখা পাইছে কিন্তু শোলটো নল্লো না তুলিব মেইনলি শোলটো তুলিব পাৰিলে কথা নাছিল এই সৰু আইডি জাগা আছে নেকি সেই চাইডে ক'ৰবাত চাওঁ নেকি হা এই সেই চাইডে গাছৰ তলৰ সেই চাইডে হা হেবাকে নে এই হেবাকে চাওঁ ৰ'ব গাইছ এই তাতে মই চাইছোঁ টানছি নেকি চাইছোঁ বুমো আছে দে গাছ হয় পাইছে না দেখা পাইছে নাই হে ৰ নাদেখিবি ৰ মই গেলি গম পাম ৰ টানা নাই না এই হেবাকে চাওঁ ৰ এই সেই চাইডে খালী জেগা আছে নেকি গাইছ এই তাৰে পৰা গুচি আহিলোঁ এই তাৰে পৰা গুচি আহিলোঁ আহি কিনে তাতে এটা পাইছোঁ ইয়াতে এটা পাইছোঁ শেষ ৰাস্তাত ইয়াতে দেখছি নাই শেষ ৰাস্তাত ইয়াতে এটা পাইছোঁ এই ঘৰত যাই ৰ'ব এই পানী লৈ আহিবি শুনছা পানী লৈ আহিবি আৰু তই সোনকালে আহিবি দেৰি নকৰিবি কিন্তু পানী বেয়া লাগছি হয় না এই সোনকালে আহিবি দে যা আমি ইয়াতে বহি আছোঁ ৰ'বকচোন ইয়াতে কিবা পাওঁ নেকি চাওঁ এটা পালোঁ বাৰু এই খলকি আছে কিন্তু এই মই ট্ৰাই দিওঁ ৰ'বক আপোনালোক দেখাম দিয়ক এই গাইছ বহিছোঁ ৰ'ব বহুত ভাগাত ধৰিছে গৰমো লাগছে পানী আনিব দিছিলোঁ ই আহি পাইছে পানী লৈ আহি পাইছে এই তাকে বুবা দিছোঁ ৰ'ব অলপ টাইম এই চাইডে বহি আছে এইটো মই অলপ ৰেষ্ট লৈছোঁ ভাগাত ধৰিছে পানীখিনিও খাওঁ একেলগে আৰু পানী খাই ইয়া ইয়াতে একবাৰ পাতিছোঁ এইখিনিতে দেখোন পুৰা খলকৈ আছে আছেনে নাই মাল এনেই কিন্তু থলক থলককৈ আছে কেইটামান পাইছোঁ বাৰু মাছ নাপাওঁ নহয় আছে ঠোঙাত আছে ঘৰে 4টামান পাইছোঁ আৰু চেং নহয় তাকো কৈ পাইছোঁ কেইটামান টানি আছে না নাই মই ট্ৰাই কৰিব লাগিব একবাৰ চাওঁ এই গাইছ এই চাওঁ বম চেং এইটো দেখছি না পুৰি খাব পৰা যাব আৰু দে হলক
এটা দুটাকৈ পাই আছোঁ আপোনালোকক দেখাম বাৰু শেষত দেখাম কিমান হয় ৰিজাল্ট গম পাইছেনে টানি আছে চানা চানা মাছ বেছি ডাঙৰো নহয় মাছকেইটা আপোনালোকক দুদিনমান লাইভ দেখাব পৰা নাই মাছ উঠোৱা তাকেই একবাৰ ট্ৰাই কৰি চাওঁ পাৰোঁ নেকি এইয়া নধৰে লাইভ হ'লে নধৰে এনেই হ'লে ধৰিলেগৈ এই দেখাম কৈছোঁ এই গাই যাওঁ এই ফাৰ্ষ্ট টাইম মাছ উঠাইছে আজি ফাৰ্ষ্ট বহাৰীত একদম ফাৰ্ষ্ট এতিয়া যা মস্তো এটা ঘৰে আছে পন যাকে এটি উঠিয়াই দিওঁ নেকি তাকো কি উঠাইছে চেং নামন মান কাম নাই উঠাইছে দেই আজি ৰেকৰ্ড ভাঙছে আজি নতুনকৈ আহিল দেই আমি তিনিটা আছিলোঁ না এই 4 নম্বৰ সোমালাক এই মস্ত ঘৰে এটা আছে নধৰে চালা মুখৰ আগত পাতি দিছোঁ তথাপিও নধৰে মাছটো বম ঘৰে এইখিনি জেগাতে আছে এই তাতে পন আছে গোটাই এলা কি মাছ কেইটামান হৈছে দেখুৱাই দিয়া দিছোঁ ঠোঙাটো মেলিছে ভালকৈ হৈছে নহয় হা আৰু আজিৰ কাৰণে হৈছে না এই ভাজি পেলাই নব আৰু নে কি ক ইচ্ছা নাই বেয়া ভাগত দিছে খামে কিবি হৈ গৈছে এই মাছকেইটা চাই লওক এইকেইটা সৰু ডাঙৰে পাইছোঁ এনেকৈ দিলে অলপ বেছি আন পায় দেখা নাই এনেকৈ দিলে কম মান পায় এই মোটামুটি ঘৰে দুটা তিনিটামান পাইছোঁ চেং তিনিটামান পাইছোঁ এক পৰাৰ হৈছে পুৰি খাব ভাল হ'ব মই পুৰা মাছ খাই বেছি ভাল পাওঁ পুৰা আৰু ভাজা খাবা আৰু আঞ্জাত দিয়াটো বেছি ভাল নাপাওঁ মই উৰুকাততো মই ভাজা মাছ খাওঁ কিমান পিচ জানে নাই 15 পিচ 10-15 পিচ খাই দিওঁ যিমান দিয়ে সিমান খাম মাছ সেইকাৰণে ভয়ি কৰে মোক নেদেই ভাজা মাছ এই ঘৰটো ওলছে এইটো ঘৰটো ওলছে আৰু ওলছে নেকি ওলছে নে ওলোৱা হেন পাইছিলোঁ এই মাত্ৰ ওলছিলে সি সোমলা এই যাক পন দেখছি না এই গাইজ ইয়াতে উঠি আছে এটা দুটাকৈ মাছ গম পাইছি না কৈ উঠলাক কেইটামান এই টানি আছে দেখা নাই কিন্তু নৰে এনেকৈ কেমেৰা ধৰিলে কেমেৰাটো অন কৰিলে কিবা মাছ নধৰে কি বা দোষ হৈছে কেমেৰাৰ মই পুৰা খালী গাই হৈ লৈছোঁ মোৰ কেম্বা লাগছি মাথা চাথা ভাল লগা নাই ৰ'দত থাকি গৰমত থাকি এই কেনে গৰম এই চাক এই উঠিছে এই পল্যাক তাক এই ধৰে যাবা নিদবি পল্যাক নাকি আছে যাবা নিদবি দেখছি না গাইছ সিহঁতে এনেকৈ উঠি আছে মই বহিছোঁ অলপ কেম্বা লাগছি মাথা চাথা কেম্বা লাগি গৈছে পানী খাই তাত পোৱা নাই এই ঠোঙাটো ঠিকিটা মাছ এইকেইটা আপোনালোকক ফাইনেল ৰিজাল্ট দেখাম ৰ'ব কেইটা পাওঁ চাই থাকক ভিডিঅ'টো শেষলৈ ধন্যবাদ তো গাইজ আমি তাৰ পৰা আহি কিনে এই মাছ আজিৰ ফাইনেল ৰিজাল্ট কাম নাই আজি মই নাযাওঁ বুলি কৈছিলোঁ এন্দে কি ক'ব উপায় নাই যাওঁ নাযাওঁ কৰি সেকটা মেক্টিকে 4টামান মাছ উঠাই লৈ আহিছে মাথা ঘূৰিছে পানী ঢালিছোঁ মাথাত সেই গাইজ মাথা ঘূৰাইছে চলিৰ বহাৰি পোৱাতে এই মাথা ঘূৰাইছে ই আমাৰ এতিয়া ডিম্বেৰ পৰা আহিল ডিম্বে সোনা শক্তিৰ মেইন মালিক ইয়ে সেই গাইজ মাছ পাইছি 4টা-5টা ভাগেছি 3টাৰ মাজত এতিয়া কি কৰিব কাৰ ভাগত কেইটাকে পাৰিব 5টাকে পাইছে আগপৰাৰ হৈছে আৰু হাত মানে এংকে ঘূৰি আছে হাত এংকে চাক আৰু মাছ সেই আৰু দেখতে তো গাইজ এখানে আমি শিকাৰৰ ভিডিঅ' দি আছোঁ আপোনালোকে ভাল পালে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে বৰ পাবও পাৰে সেইকাৰণে মই কৈ দিলোঁ বৰ নাপাব ভাল কণ্টেণ্ট দিব ট্ৰাই কৰি আছোঁ আমি আপোনালোকে ছাবস্ক্ৰাইব লাইক শ্বেয়াৰটো কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই জয় অসম জয় জুবিন দা।